ঐ তোৰ ৰুবলৈ ভাইকৰ লগত খেলিবলৈ কিমান বাৰ মানা কৰিব লাগে হা ব'ল ঘৰলৈ ব'ল ঐ ৰচোন তই মই কিবা লাগিছোঁ তই এই সৰু ল'ৰাকেইটাৰ আগত কি দেখাইছ তোৰ ভায়েৰে জ্বৰত পৰি থাকোঁতে 2টা বজাত হস্পিটেল মই নিছিলোঁ গাটো বেছিকৈ বেয়া কৈছে নি ঐ গাড়ী বন্দবস্ত কৰি আনিলোঁ যাওঁ বৈ অঁ ব'ল ব'ল তোৰ ভায়েৰৰ পঢ়া খৰচ গোটেইবোৰ মই বহন কৰিছিলোঁ সেইবোৰ চব পাহৰি গলি ন দাদা আমি কাইলৈৰ পৰা কেনেকৈ খেলিম দাদা কাজিয়া নকৰিবাচোন ৰুবুলে তোমাক বহুত ভাল পায় নালাগে তোক যদি কাইলৈ পৰা ইয়াত খেলা দেখোঁ নহয় কথা বেয়া হ'ব ব'ল ঘৰলৈ আচলতে প্ৰকৃত বন্ধু এইবোৰক নকয় যি বন্ধুৱে এটা সামান্য ভুলক ধৰি ৰাখি বিশৃংখলতা ভাৱ আনে পাহৰি যায় যে সেই বন্ধুৱে বিপদৰ সময়ত কি সহায় কৰিছিল আচলতে এই সম্পৰ্ক বন্ধুত্বৰ নহয় স্বাৰ্থপৰহে